হাই গাইজ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই কেইটামান মহৎ লোকৰ বাণী লৈ আহিছোঁ। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটোত ক্লিক কৰি দিব। তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব। ব্যক্তিত্বৰ পূৰ্ণ বিকাশৰ প্ৰক্ৰিয়াই হ'ল শিক্ষা। এয়া পাৰ্চিনানে কৈছে। মানৱ অন্তৰত নিহিত হৈ থকা পূৰ্ণতাৰ বিকাশেই হ'ল শিক্ষা। এয়া স্বামী বিবেকানন্দই কৈছে। ভুলকৈ জনাতকৈ একেবাৰে নজনাই ভাল। এয়া শ্বেক্সপিয়েৰে কৈছে। জগতত জীয়াই থাকিবলৈ প্ৰেম, সাহস আদি দৰকাৰ। এয়া আব্ৰাহাম লিংকনে কৈছে। আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়। এয়া চন্দ্ৰকুমাৰ আগৰৱালাদেৱে কৈছে। এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন ভাল মানুহক হত্যা কৰা একে কথা। এয়া মিল্টনে কৈছে। প্ৰাথমিক শিক্ষাই মানুহৰ জীৱন গঢ়ে। ডক্টৰ জাকিৰ হুছেইনে কৈছে। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব।